নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল তথা মোৰ বন্ধু বান্ধৱীসকল। আপোনালোকে ইতিমধ্যে গম পাইছে যে মিউচুৱেল ট্ৰান্সফাৰৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে বহুতেই মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিছে আৰু বহুতৰ এনেকুৱা হৈছে যে টেট কেটেগৰী নিমিলাৰ কাৰণে আবেদন কৰিব পৰা নাই। চ' এইটো বিৰাট ডাঙৰ প্ৰব্লেম হৈছিলে। আজি মই আপোনালোকক এটা ভাল খবৰ দিব ওলাইছোঁ যে এই প্ৰব্লেমটো যে টেট কেটেগৰীৰ প্ৰব্লেমটো সলভ হৈ গৈছে ইতিমধ্যে। চ' এতিয়া টেট কেটেগৰীৰ প্ৰব্লেমৰ কাৰণে মিউচুৱেল ট্ৰান্সফাৰ আবেদন প্ৰক্ৰিয়াত কোনো ধৰণৰ বাধা নজন্মে। চ' আপোনালোকে এপ্লাই কৰিব পাৰে। ইতিমধ্যে মোক বহুকেইজন ছাৰ বাইদেউ তথা মোৰ বন্ধু বান্ধৱীয়ে এপ্লাই কৰি দিবৰ কাৰণে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰি দিবৰ কাৰণে কৈ আছিলে। বহুতকে মই ইতিমধ্যে কৰিও দিছোঁ আৰু বহুতক কৰি দিয়াৰ কথা কৈ আছে, কিন্তু ইমান কেইজনক যে মই কৰি দিব পাৰিম সেইটোতো সম্ভৱ নহয় মোৰ কাৰণে। চ' মই ভাবিছোঁ এটা ভিডিঅ' বনাই ইউটিউবত মই দি দিওঁ, তেতিয়া সকলোৰে সুবিধা হ'ব। ইতিমধ্যে যিবিলাকে কৰিব বুজি পোৱা নাই মিউচুৱেল ট্ৰান্সফাৰ কেনেকৈ এপ্লাই কৰিব লাগে, সকলোৱে ভিডিঅ'টো চালে ধুনীয়াকৈ বুজি পাব। মই ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দিম কেনেকৈ কৰিব লাগে। বহুতেই ইজি হয়, বিৰাট ইজি হয় প্ৰক্ৰিয়াটো, ইমান টান নহয়। চ' বহুতে বহুত টান বুলি ভাবি আছে, গতিকে ইমান টান নহয়, সাধাৰণ প্ৰক্ৰিয়া এটা একেবাৰে। গতিকে আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টো চালে ধুনীয়াকৈ বুজি পাব। প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই গুগল ক্ৰম অ'পেন কৰি লৈছোঁ। আপোনালোকে গুগল ক্ৰম অ'পেন কৰি ল'ব পাৰে। আপোনালোকে মোবাইল নাইবা কম্পিউটাৰ যিকোনো এটা কৰিব পাৰে, কোনো প্ৰব্লেম নাই। মোবাইলত কৰিলেও হ'ব, কম্পিউটাৰত কৰিলেও হ'ব। চ' ইয়াত চাৰ্চ বাৰ যে আছে, চাৰ্চ বাৰত টাইপ কৰি দিয়ক HRMS আছাম। HRMS আছাম। মোৰ অলৰেডি ইয়াত চাৰ্চ কৰা আছিলে, সেইকাৰণে আহি গৈছে। চ' ইয়াত মাৰি দিলোঁ, ক্লিক কৰি দিলোঁ। চ' এইটো পেজ খোল খালে। এইটো পেজটো চোৱা কি হৈছে, দিছ ৱেবছাইট ইজ নট কম্পেটিবল ফৰ মোবাইল ডিভাইচেছ। মোবাইলত ছাপোৰ্ট নকৰে এইটো পেজ। এই ৱেবছাইটটো মোবাইলত ছাপোৰ্ট নকৰে, এইটো কম্পিউটাৰৰ কাৰণেহে বনোৱা হৈছে। কি কৰিব লাগিব, এইটো ডেস্কটপ ছাইট কৰি ল'ব লাগিব। চ' এই 3টা ডট যে আছে, 3টা ডটত গ'লোঁ, গৈ পিনে তলৰ ফালে এনেকৈ গ'লোঁ, স্ক্ৰল ডাউন, ডেস্কটপ ছাইট বুলি আছে, চোৱা ডেস্কটপ ছাইট ক্লিক কৰি দিলোঁ। চ' এইটো খোল খালে। এতিয়া কি কৰিব লাগিব, এইটো ৱেবছাইট লগইনত যাব লাগিব। লগইনত গৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড মাৰি পিনে লগইন কৰিব লাগিব। চ' মই মোৰ লগৰ এজনৰ কৰিব ট্ৰাই কৰি আছোঁ ইয়াতে। চ' লগৰজনৰ কি কৰিম, ইয়াত ইউজাৰ নেম মাৰি দিম। ইউজাৰ নেমটো মোবাইল নাম্বাৰ হ'ব পাৰে বা ইমেইল আইডি হ'ব পাৰে। আৰু পাছৱৰ্ডটো যিটো পাছৱৰ্ড দিয়া আছিল ৰেজিষ্টাৰ কৰোঁতে ইয়াত HRMSত ৰেজিষ্টাৰ যেতিয়া কৰিছিল তেতিয়া যিটো পাছৱৰ্ড দিয়া আছিল সেইটো পাছৱৰ্ড। আৰু কিবা কাৰণত যদি পাছৱৰ্ডটো পাহৰিছে আপোনালোকে, তেতিয়া এইটো ৰিছেট পাছৱৰ্ডত গৈ পিনে ৰিছেট কৰি ল'ব পাৰে। চ' কি কৰিম, এতিয়া লগইন কৰিম। ইউজাৰ নেমটো মাৰি দিওঁ, ইউজাৰ নেম, মোবাইল নাম্বাৰটো মাৰি মই কপি কৰি লৈছিলোঁ। চ' এইটো নাম্বাৰ, পাছৱৰ্ডটো মাৰি দিলেই হ'ল। পাছৱৰ্ড মাৰিলোঁ। এতিয়া এই লগইনত যাব লাগিব। লগইন ছাকচেছফুলি লগইন হ'ল। তাৰপিছত এইটো কাটি দিলেই হ'ল। পাছৱৰ্ড ছেভ কৰিব নালাগে, কাটি দিলেই হ'ল। এতিয়া চোৱা, সুশান্ত বেগু, মই এইজনৰ মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিব ট্ৰাই কৰিছোঁ। চোৱা, প্ৰফাইল এপ্ৰুভ হৈছে। প্ৰফাইল এপ্ৰুভ হ'লেহে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰি, এইটো মনত ৰাখিব। লোকেশ্যন নলবাৰী, নলবাৰীত কাম কৰি আছে বৰ্তমান, লখিমপুৰ আহিব বিচাৰে। এতিয়া চোৱা, এইফালে লেফ্ট ছাইডে চোৱা, ডেছবৰ্ড, প্ৰফাইল, মিউচুৱেল ট্ৰান্সফাৰ, মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট 3টা অপশ্যন আছে। মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টত যাব লাগিব। প্ৰথম এটা কথা কৈ থৈ দিছোঁ আপোনালোকক যে আপুনি মিউচুৱেল এপ্লাই কৰিব বিচাৰিছে, মিউচুৱেল ট্ৰান্সফাৰ। আপুনি যদি মিউচুৱেল পাৰ্টনাৰ পাইছে, তেতিয়া আপোনালোক দুজনৰ যিকোনো এজনে মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট অপশ্যনত গৈ আইডি এটা ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট নিউ অপশ্যনত গৈ আইডি এটা ক্ৰিয়েট কৰিব লাগিব। যিকোনো এজনে কৰিলেই হ'ব, দুইজনেও কৰিব পাৰে, কিন্তু এটলিষ্ট এজনে হ'লেও কৰিবই লাগিব, আইডি এটা বনাবই লাগিব। আৰু যদি মিউচুৱেল পাৰ্টনাৰ বিচাৰি পোৱা নাই, তেনেহ'লে আপোনালোকে মিউচুৱেল আইডিটো বনাই পিনে আইডি বনাই থৈ দিলেই হ'ল। তেতিয়া আপোনাক কোনোবাই চাৰ্চ কৰিলে বিচাৰি পাব। ধৰক কোনোবাই বেলেগ এজনে মিউচুৱেল নলবাৰী আহিব বিচাৰে, কিন্তু তেওঁ মিউচুৱেল কেণ্ডিডেট পোৱা নাই, এপ্লিকেণ্ট পোৱা নাই। তেতিয়া তেওঁ
যেতিয়া তেওঁ মানে বিচাৰিব নলবাৰী আহিব ডিষ্ট্ৰিক্ট চাৰ্চ কৰিলে তেতিয়া আপোনাৰ নামটো দেখা পাব কাৰণ আপুনি এপ্লাই কৰি থৈ দিছে এইটোত তেনেকুৱা গতিকে এনেকৈ মানে নটিফিকেশ্যন এটা দি থৈ দিব পাৰি যে মই নলবাৰীৰ পৰা অমুকক যাব পাৰোঁ অমুক ডিষ্ট্ৰিক্টত যাব বিচাৰোঁ তেনেকৈ নটিফিকেশ্যন এটা দি থৈ দিব পাৰি সেইটোকে ফ্লেগ উৰুৱাই থোৱা বুলি যে কৈছিলে সেইটো ফ্লেগ উৰুৱাই থোৱা আৰু একচুৱেলি এইটো ফ্লেগখন দেখা নহয় ফ্লেগখন উৰাই দিয়া নাযায় মানে এটা নটিফিকেশ্যন দিয়া যায় আৰু তিনিখন ডিষ্ট্ৰিক্টত এইটো এপ্লাই কৰিব পাৰি যে তিনিখন ডিষ্ট্ৰিক্টত যাম বুলি নটিফিকেশ্যন এটা দিব পাৰি তিনিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে আৰু সেইটো চ' এওঁ ইতিমধ্যে মিউচুৱেল পাৰ্টনাৰ পাই গৈছে গতিকে এপ্লাই কৰিব গতিকে এওঁ কি কৰিব প্ৰথম ৰিকুৱেষ্ট এটা কি কয় এইটো মিউচুৱেল আইডি এটা ক্ৰিয়েট কৰিবলৈ কি কৰিব লাগিব মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টত যাব লাগিব গৈ পিনে ইয়াত তিনিটা অপশ্যন পাব ক্ৰিয়েট নিউ ৰিকুৱেষ্ট বাই আদাৰ্ছ ৰিকুৱেষ্ট বাই মি এই তিনিওটাৰে বেলেগ কাম চ' কি কৰিব লাগিব প্ৰথমে মিউচুৱেল আইডি এটা ক্ৰিয়েট কৰিব লাগিব গতিকে কি কৰিব লাগিব ক্ৰিয়েট নিউত যাব লাগিব গৈ পিনে চাওক এইখিনি ডিটেইলছ আহি গ'ল তাৰপিছত ইয়াত টিক কৰি পিনে প্ৰচিড তাৰপিছত দুটা অপশ্যন পাব তলফালে আদাৰ এপ্লিকেণ্ট চিকিং মিউচুৱেল ট্ৰান্সফাৰ আনটো হ'ল চুজ ইউৰ ডিজায়াৰ প্লেচ ইয়াত চোৱা আদাৰ এপ্লিকেণ্ট চিকিং মিউচুৱেল ট্ৰান্সফাৰ মানে আপোনাৰ কো এপ্লিকেণ্ট মানে অন্য এপ্লিকেণ্টজন আপুনি যাৰ লগত কৰিব বিচাৰে তাক মিউচুৱেল ট্ৰান্সফাৰ মানে তেখেতক বিচাৰিব পাৰে ইয়াত বিচাৰিলে চোৱা ইয়াত আধাৰ নাম্বাৰ এমপ্লয়ি আইডি বা পান কাৰ্ডৰ যিকোনো আইডি নাম্বাৰ এটা মাৰি পেলাই ইয়াত প্ৰচিড কৰি দিব লাগিব এতিয়া কথাটো হ'ল তেতিয়াহে এইটো কৰিব পাৰিব যেতিয়া সেইজনে মিউচুৱেল আইডিটো ক্ৰিয়েট কৰি থৈ দিয়ে যদি মিউচুৱেল আইডিটো ক্ৰিয়েট কৰি থৈ নিদিয়ে তেনেহ'লে ইয়াত বিচাৰিলে নাপায় চ' মই প্ৰুফ কৰি দেখাই দিছোঁ চ' এখেতে যিজনৰ লগত মিউচুৱেল এপ্লাই কৰিব তেখেতৰ মই ইয়াত পেন নাম্বাৰটো মাৰি দিওঁ তেখেতক বিচাৰি চাম পাওঁ নে নাপাওঁ এইট নাইন চি চ' কি বুলি আহিলে মিউচুৱেল ট্ৰান্সফাৰ নট এপ্লিকেবল এট দিছ টাইম ফৰ দ্য ইউজাৰ এজ দে হেভ নট এপ্লাইড ফৰ মিউচুৱেল ট্ৰান্সফাৰ মানে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰা নাই সেইজন এপ্লিকেণ্টে সেইকাৰণে ইয়াত আমি বিচাৰি পোৱা নাই মানে এই যে মই আইডি এটা ক্ৰিয়েট কৰি থ'ব লাগে বুলি কৈছিলোঁ সেই আইডিটো ক্ৰিয়েট কৰা নাই সেইজনে সেইকাৰণে বিচাৰি পোৱা নগ'ল ইয়াত তাৰমানে আমি কি গম পালোঁ যে দুজন এপ্লিকেণ্টৰ যিকোনো এজনে মিউচুৱেল আইডি এটা ক্ৰিয়েট কৰিবই লাগিব গতিকে মিউচুৱেল আইডিটো ক্ৰিয়েট কৰিব লাগিব কেনেকৈ এই চুজ ইউৰ ডিজায়াৰ প্লেচ যে আছে ইয়াত গ'লোঁ ইয়াত গৈ পিনে চোৱা তিনিখন ডিষ্ট্ৰিক্ট আছে যদি আপুনি মিউচুৱেল পাৰ্টনাৰ বিচাৰি নাপায় তেনেহ'লে তিনিখন ডিষ্ট্ৰিক্টত আপুনি দি দিব পাৰে যে প্ৰথম মই চবতকৈ আপোনাৰ মানে যিখনত আটাইতকৈ বেছি সুবিধাজনক হয় আপোনাৰ হোম ডিষ্ট্ৰিক্টখন দিব তাতে যাব বিচাৰোঁ তাৰপিছত য'ত আপোনাৰ মানে গ'লে সুবিধা হয় সেই তিনিখন ডিষ্ট্ৰিক্ট দিব পাৰে যদি মিউচুৱেল পায়ে গৈছে আপুনি মানে পাৰ্টনাৰ পায়ে গৈছে তেতিয়া আৰু ইমান দি থাকিব প্ৰয়োজন নাই আপুনি যিখনত যাব সেইখন ডিষ্ট্ৰিক্ট দি দিলেই হ'ল এখেতে নলবাৰীৰ পৰা লখিমপুৰ যাব গতিকে লখিমপুৰ দি দিওঁ ইয়াত লখিমপুৰ এইটো লখিমপুৰ প্ৰচিড মাৰি দিলোঁ প্ৰচিড মাৰি তলফালে যাব আপোনালোকে এইবিলাক টিচাৰ দেখা পাব আপোনালোকে ইয়াত চাবা লখিমপুৰ ডিষ্ট্ৰিক্টত কাম কৰি আছে কামৰূপ গোৱালপাৰা যাব বিচাৰে আৰু লখিমপুৰত কাম কৰি আছে কামৰূপ বা গোৱালপাৰা যাব বিচাৰে এনেকুৱা এইটো নলবাৰীও বঙাইগাঁও বৰপেটা বা নলবাৰী আহিব বিচাৰে লখিমপুৰৰ পৰা এনেকৈ হেৰিবিলাক পাব টিচাৰবিলাক দেখা পাব আৰু ইয়াত এইবিলাকে মানে আইডিটো কৰি থৈ দিছে ক্ৰিয়েট কৰি থৈ দিছে আইডিটো এইকেইজনে সেইকাৰণে ইয়াত আহি গৈছে বুজি পাইছে এই যে ফ্লেগ উৰুৱাৰ কথা কৈছিল এইটোৱে ফ্লেগ উৰুৱা একচুৱেলি ফ্লেগ নহয় মানে নটিফিকেশ্যন এটা দি থৈ দিছে আৰু তেনেকৈ মানে যিয়ে মিউচুৱেল পোৱা নাই মিউচুৱেল পাৰ্টনাৰ পোৱা নাই তেওঁলোকে এনেকৈ অমুকৰ পৰা অমুকত যাব বিচাৰোঁ সেনেকৈ মানে ৰিকুৱেষ্ট এটা পঠাই থৈ দিব পাৰি আৰু এইটো গতিকে এওঁ কি কৰিব লাগিব ৰিকুৱেষ্টটো বনাব লাগিব নহয় এওঁতো মিউচুৱেল পাইছেই লখিমপুৰ যাব
সো আইডিটো বনাব লাগিব কাৰণ যিকোনো এজনে দুজনৰ যিকোনো এজনে আইডিটো বনাব লাগিব বুলি কৈছিলোঁ মই গতিকে এও প্ৰথম আইডিটো বনাব মিউচুৱেল আইডিটো সো কি কৰিব লাগিব আই ৱান্ট টু ক্ৰিয়েট নিউ এই যে আই ৱান্ট টু ক্ৰিয়েট নিউ অপশ্যনটো আছে ইয়াত গৈ ইয়াত টিক কৰি দিব টিক কৰি দিলে চাব তলত ছাবমিট বুলি অপশ্যন এটা আহিব ছাবমিট কৰি দিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ক্ৰিয়েট মিউচুৱেল ট্ৰান্সফাৰ সো য়েছ কৰি দিব সো ছাকচেছফুলি এডেড মানে ৰিকুৱেষ্টটো ছাকচেছফুলি ছাবমিটেড মানে মিউচুৱেল ট্ৰান্সফাৰ আইডিটো ক্ৰিয়েট হৈ গ'ল সো আইডিটো যে ক্ৰিয়েট হ'ল ৰিকুৱেষ্টটো যে ক্ৰিয়েট হ'ল আপুনি যে লখিমপুৰ ডিষ্ট্ৰিক্ট যাব বিচাৰে এই যে আপুনি ইয়াত এড কৰিলে সেই কথাটো ইয়াত আপুনি চাব পাৰে ৰিকুৱেষ্ট বাই মি অপশ্যনত গৈ পিনে আপুনি যে ৰিকুৱেষ্টটো পঠালে মই লখিমপুৰ ডিষ্ট্ৰিক্টত যাম বুলি সেই ৰিকুৱেষ্টটো আপুনি ইয়াত চাব পাৰে ৰিকুৱেষ্ট বাই মি সো ইয়াত কো এপ্লিকেণ্ট মানে আপোনাৰ পাৰ্টনাৰজনক দেখা নাপায় আপুনি কাৰণ এইটো আমি ৰিকুৱেষ্টটো ডিষ্ট্ৰিক্টটো মানে লখিমপুৰ ডিষ্ট্ৰিক্টত যাম বুলি কৰি দিয়া গ'ল ৰিকুৱেষ্টটো গতিকে ইয়াত ৰিকুৱেষ্টটো ডিষ্ট্ৰিক্টত গ'ল এইটো চাব নলবাৰী ডিষ্ট্ৰিক্টত কৰি আছে লখিমপুৰ যাব বিচাৰে গোটেই ডিটেইলছ আহি গ'ল সো ইয়াত আপুনি উইথড্ৰ অপশ্যন আছে উইথড্ৰ 24 ঘণ্টাৰ ভিতৰত উইথড্ৰ কৰিব পাৰে ইচ্ছা কৰিলে ইয়াত গৈ ভিউ কৰিব পাৰে এনেকুৱা গতিকে কি হ'ল আইডিটো ক্ৰিয়েট হৈ গ'ল লখিমপুৰ ডিষ্ট্ৰিক্টত যাব বিচাৰিছে তেনেকুৱা আইডিটো ক্ৰিয়েট কৰা গ'ল এতিয়া আন এপ্লিকেণ্টজনে মানে এওঁৰ কো এপ্লিকেণ্টজন মানে যিজন পাৰ্টনাৰে এইবাৰ কি কৰিব এওঁক বিচাৰিলে পাই যাব তেওঁ ক'ত আহিব নলবাৰী ডিষ্ট্ৰিক্টত বিচাৰিলে এওঁক পাই যাব নাইবা এওঁৰ পান নাম্বাৰ বা আধাৰ নাম্বাৰ বা টিচাৰ আইডি যিকোনো এটা মাৰি দিলেও পাই যাব বিচাৰি ঠিক আছে তেতিয়া কি কৰিব লাগিব এইবাৰ এওঁৰ মানে যিজন কো এপ্লিকেণ্টজনৰ লগ ইন কৰিব লাগিব আকৌ এইজনক লগ আউট কৰি দিলোঁ মই কো এপ্লিকেণ্টজনক লগ ইন কৰিম মোবাইলত কৰি আছোঁ সেইকাৰণে এইবাৰ আনজন এপ্লিকেণ্টক লগ ইন কৰোঁ ইউজাৰ নেম পাছৱৰ্ড মাৰি দিলোঁ লগ ইন মাৰি দিলোঁ আনজন এপ্লিকেণ্ট লগ ইন হৈ গ'ল সত্যজিত শৰ্মা নামটো কৈ দিছোঁ বাৰু একো নহয় প্ৰফাইল এপ্ৰুভ হৈছে গতিকে হৈ যাব প্ৰব্লেম নাই সো ইয়াত লেফ্ট চাইডে চোৱা তিনিটা অপশ্যন আছে যে মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টত যাম গৈ পিনে আকৌ ক্ৰিয়েট নিউতে যাব লাগিব ৰিকুৱেষ্ট বাই আধাৰত গ'লেও নাপায় ৰিকুৱেষ্ট বাই আধাৰত গ'লে এইকাৰণেই নাপায় মানে তেওঁ যে ৰিকুৱেষ্টটো পঠালে ইয়াৰ তাতে অহা নাই ৰিকুৱেষ্টটো ডিষ্ট্ৰিক্টত দেখাইছে কি বুলি পঠাইছে যে মই লখিমপুৰ ডিষ্ট্ৰিক্টত যাম তেনেকৈহে পঠাইছে গতিকে ৰিকুৱেষ্টটো ডিষ্ট্ৰিক্টত আহিছে ইয়াৰ তাতে অহা নাই ৰিকুৱেষ্টটো বুজি পাইছে গতিকে ৰিকুৱেষ্ট বাই আধাৰত মাৰিলে নাপায় ৰিকুৱেষ্ট বাই মি মানে নিজে পঠোৱা ৰিকুৱেষ্টটোহে চাব পাৰি ইয়াত কি কৰিব লাগিব ক্ৰিয়েট নিউত যাব লাগিব গ'লোঁ গৈ পিনে চেম প্ৰচেছ আগৰ দৰে প্ৰচিড তাৰপিছত এতিয়া কি কৰিব লাগিব চোৱা আদাৰ এপ্লিকেণ্ট চিকিং মিউচুৱেল ট্ৰান্সফাৰ বা চুজ ইউৰ ডিজায়াৰ প্লেচ দুয়োটা যিকোনো এটা কৰিলেই হ'ব চুজ ইউৰ ডিজায়াৰ প্লেচ যদি মই নলবাৰী মাৰি দিওঁ নলবাৰীত যিমান টিচাৰে আইডি ক্ৰিয়েট কৰি থৈ দিছে সকলো টিচাৰৰ নাম থাকিব তাতে থাকিলে তাৰ পৰা বিচাৰি উলিয়ালে হৈ গ'ল সুশান্ত বেগুচাৰ আছিল যে তেওঁৰ নামটো বিচাৰি পোৱা যাব চুজ ইউৰ ডিজায়াৰ প্লেচত গ'লে নলবাৰী ডিষ্ট্ৰিক্ট মাৰি দিয়াৰ পিছত নাইবা তেনেকৈ নক'লে সুশান্ত বেগুচাৰৰ আদাৰ এপ্লিকেণ্ট চিকিং মিউচুৱেল ট্ৰান্সফাৰ আছে যে ইয়াত গৈ পিনে তেওঁৰ আধাৰ নাম্বাৰ এমপ্লয়ী আইডি বা পেন নাম্বাৰ মাৰি দিলে যিকোনো এটা মাৰি দি প্ৰচিড কৰি দিলে আহি যাব গতিকে এইটোৱে সহজ হ'ব ইমান আৰু বিচাৰি থাকিব নালাগে আধাৰ নাম্বাৰ পেন নাম্বাৰ যিকোনো কিবা এটা মাৰি দিওঁ পেন নাম্বাৰটোৱে মাৰি দিওঁ $4058K প্ৰচিড কৰি দিলোঁ মিউচুৱেল ট্ৰান্সফাৰ নট এপ্লিকেবল এট দিছ টাইম ফৰ দ্য ইউজাৰ এজ দে হেভ নট এপ্লাইড ফৰ মিউচুৱেল ট্ৰান্সফাৰ কিবা এটা ভুল হৈছে চাগে পেন নাম্বাৰটো মাৰাত ভুল হ'ব CFDPC পি চাগে এইটো
4058K মানে কি হৈছে আগৰখিনি মই ৰিমুভ কৰি লোৱা যোৱা নাই or 058K সব বিচাৰি পালোঁ এইজন সুশান্ত বেগুচাৰ তেতিয়া কি হৈছিল ইমান টাইম যে লাগিলে মানে মোৰ পেন নাম্বাৰটো মাৰাত ভুল হৈছিলে সেইটোৰ কাৰণে সো এইটো আহিলে এইটো চাই ল'ব পাৰে হয় না নহয় কিবা বেলেগ টিচাৰো আহি যাব বেলেগ টিচাৰ নাই তথাপিও আপোনালোকে চাই ল'ব পাৰে সুশান্ত বেগু নাম সব ঠিকে আছে গোটেইখিনি ঠিকে আছে এইটো দাইচ কোড পেন নাম্বাৰ এইটো এই পেন নাম্বাৰটো মাৰাত মানে মোৰ ভুল হৈছিল সেইকাৰণে এইটো প্ৰথমবাৰ বিচাৰি পোৱা নাছিলোঁ পেন নাম্বাৰটো মাৰাত ভুল হৈছিলে ফাৰ্ষ্ট টাইম যে অকণমান অসুবিধা হ'ল নাহিলে তাৰপিছত আকৌ মাৰিলোঁ আকৌ নেক্সট টাইম নাহিলে মানে কি হ'ল প্ৰথম যিকেইটা নাম্বাৰ মাৰিছিলোঁ সেইকেইটা নাম্বাৰ মোৰ ৰিমুভ কৰি নিদিয়াকৈ আকৌ মাৰি দিয়া গৈছিলে সেইটো কাৰণে নেক্সট টাইম আকৌ গোটেইখিনি ৰিমুভ কৰি দি নতুনকৈ মাৰি দিলোঁ আহি গৈছে এতিয়া কি কৰিব লাগিব চিলেক্ট এণ্ড প্ৰচিড এলাৰ্ট আহিছে ডু ইউ ৱান্ট টু প্ৰচিড য়েছ মাৰিব লাগিব ছাকচেছফুল হৈ গ'ল এতিয়া ৰিকুৱেষ্টটো কি কৰিলোঁ ৰিকুৱেষ্ট এটা পঠালোঁ কাক ৰিকুৱেষ্টটো পঠালোঁ এইজন ছাৰে সুশান্ত বেগুচাৰক ৰিকুৱেষ্টটো পঠালে তেতিয়া কি সুশান্ত বেগুচাৰে কি কৰিছিলে ডিষ্ট্ৰিক্টত পঠাইছিলে লখিমপুৰ ডিষ্ট্ৰিক্টত পঠাইছিলে ৰিকুৱেষ্টটো মানে লখিমপুৰ ডিষ্ট্ৰিক্ট আহিব বিচাৰে বুলি এতিয়া এইজন ছাৰে কি কৰিলে সুশান্ত বেগুচাৰক ৰিকুৱেষ্টটো পঠালে মানে সুশান্ত বেগুচাৰে নলবাৰীৰ পৰা লখিমপুৰ আহিব বিচাৰিছিলে এইজনে আকৌ কি কৰিলে লখিমপুৰৰ পৰা নলবাৰী যাব বিচাৰিছে গতিকে সুশান্ত বেগুচাৰক বিচাৰি পালে বিচাৰি পোৱাৰ পিছত ৰিকুৱেষ্টটো পঠালে ছাৰৰ তাত ৰিকুৱেষ্টটো যাব এইবাৰ এওঁ কিন্তু ডিষ্ট্ৰিক্টত পঠোৱা নাই ৰিকুৱেষ্টটো ছাৰৰ তাত পঠাইছে ৰিকুৱেষ্টটো গতিকে ছাৰে কি কৰিব লাগিব আকৌ সুশান্ত বেগুচাৰে এইটো ৰিকুৱেষ্ট আকৌ চিলেক্ট এণ্ড প্ৰচিড কৰিব লাগিব বুজি পাইছে গতিকে এইটো লগ আউট কৰিম চ' ৰিকুৱেষ্টটো এবাৰ চাব পাৰে ৰিকুৱেষ্টটো গৈছে নে নাই এইটো ৰিকুৱেষ্ট চাব লাগিলে কি কৰিব লাগে ৰিকুৱেষ্ট বাই মি এইটো কো এপ্লিকেণ্ট এওঁৰ কো এপ্লিকেণ্ট সত্যজিৎ শৰ্মাৰ এওঁৰ কো এপ্লিকেণ্ট কোন সুশান্ত বেগু মানে সুশান্ত বেগু ৰিকুৱেষ্টটো পঠাইছে ঠিক আছে এবাৰ কি কৰিব লাগিব সুশান্ত বেগুচাৰে এই ৰিকুৱেষ্টটো কি কৰিব লাগিব চিলেক্ট এণ্ড প্ৰচিড কৰিব লাগিব তেতিয়া এপ্লিকেশ্যন হৈয়ে গ'ল আৰু গতিকে কি কৰিব লাগিব এইটো লগ আউট কৰি দিলোঁ মই লগ আউট কৰি দি পিনে আকৌ সুশান্ত বেগুচাৰৰ লগত লগ ইন কৰি দিওঁ তো লগ আউট কৰি দিলোঁ আকৌ লগ ইনত গ'লোঁ কাটি দিলোঁ ইয়াত চোৱা সেইজন ছাৰে সুশান্ত বেগুচাৰক ৰিকুৱেষ্টটো পঠাইছে হয়নে নহয় চ' এতিয়া ৰিকুৱেষ্ট এতিয়া ক'ত চালে পাম আমি ৰিকুৱেষ্ট বাই আদাৰত চালে পাম কাৰণ এইবাৰ সুশান্ত বেগুচাৰক ৰিকুৱেষ্টটো পঠাইছে বুজি পাইছে ৰিকুৱেষ্ট বাই আদাৰত চালে পোৱা যাব ৰিকুৱেষ্ট বাই আদাৰত যাম দেখিছে সেইজন ছাৰে যে ৰিকুৱেষ্টটো পঠালে আহি গ'ল এইটো তাৰপিছত কি কৰিব লাগিব চিলেক্ট এণ্ড প্ৰচিড এলাৰ্ট ডু ইউ ৱান্ট টু প্ৰচিড য়েছ ছাকচেছফুল গতিকে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই হৈ গ'ল এতিয়া চোৱা লেফ্ট ছাইডে চোৱা আগতে কি আছিল মিউচুৱেল ট্ৰান্সফাৰ বুলি আছিল মিউচুৱেল ট্ৰান্সফাৰ বুলি আছিল কিন্তু এতিয়া কি আছে ট্ৰান্সফাৰ ষ্টেটাছ এতিয়া ইয়াত গ'লে ট্ৰান্সফাৰ ষ্টেটাছটো চাম চোৱা ইয়াত এইটো এপ্লিকেশ্যন আই ডি জেনেৰেট হৈ গৈছে এইটো এপ্লিকেশ্যন আই ডি এইটো 23 তাৰিখত ছাবমিট হৈছে 23 ফেব্ৰুৱাৰী ষ্টেটাছ পেণ্ডিং হৈছে চ' এইটো চাব পাৰে এইজন টিচাৰ 1 আছিল কোন আছিল টিচাৰ 1 সুশান্ত বেগু 2 নম্বৰ টিচাৰ কোন ছেকেণ্ড টিচাৰজন সত্যজিৎ শৰ্মা এইটো এপ্লাই হৈ গ'ল তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে নিশ্চয় বুজি পোৱাত সহজ হৈছে
যদি কিবা সুবিধা আছে তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে জনাব কিবা প্ৰব্লেম থাকিলে মোক সুধিব পাৰে মই হেল্প কৰিব নিশ্চয় চেষ্টা কৰিম ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'